ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া চেঞ্চাছৰ ক্ষেত্ৰত আমি অন্য এটা বস্তু যাক হাউচহোল্ড বুলি কয়, হাউচহোল্ড কাক বোলে বা ঘৰুৱা পৰিয়াল বা গৃহস্থলী কাক বোলে সেইটো আমি জানিব লাগিব। প্ৰথমতে আমি জানিব লাগিব বিল্ডিং, তাৰপিছত আমি জানিব লাগিব চেঞ্চাছ হাউচ আৰু তাৰপিছত আমি জানিব লাগিব হাউচহোল্ড। গতিকে আহকচোন আজি আমি বুজিবলৈ চেষ্টা কৰোঁ হাউচহোল্ড কি। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক। এতিয়া জনগণনাৰ ক্ষেত্ৰত হাউচহোল্ড বুলিলে এনে এজন ব্যক্তি বা একাধিক ব্যক্তিক বুজায় যিসকল একে বাসস্থানতে থাকে, একেটা পাকঘৰৰ পৰাই খাদ্য গ্ৰহণ কৰে, এইটো মন কৰিবলগীয়া, আৰু দৈনন্দিন জীৱন যাপন একেলগে কৰে। এটা হাউচহোল্ডত পৰিয়ালৰ সদস্য থাকিব পাৰে বা আত্মীয় নোহোৱাকৈও একেলগে থকা ব্যক্তিসকলেও হাউচহোল্ড গঠন কৰিব পাৰে যদি তেওঁলোকে একে পাকঘৰৰ পৰা ভাগ বতৰা কৰি খাদ্য গ্ৰহণ কৰে। গতিকে ইয়াত মেইন বস্তুটো কি? ইয়াত মেইন বস্তুটো হৈছে পাকঘৰ। যদি এটা পাকঘৰৰ পৰা খাদ্য গ্ৰহণ কৰে, সকলোৱে মিলি যদি এটা পাকঘৰৰ পৰা খাদ্য গ্ৰহণ কৰে তেনেহ'লে হাউচহোল্ড এটা হ'ব। আনহাতে দুটা পৃথক পৃথক পৰিয়াল পৃথক পৃথক পাকঘৰৰ পৰা খাদ্য গ্ৰহণ কৰে তেতিয়া কিন্তু হাউচহোল্ড দুটা হ'ব। এতিয়া হাউচহোল্ড কি আহকচোন আমি ছবিখনৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। ইয়াত বিল্ডিং কেইটা আছে? ইয়াত বিল্ডিং আমাৰ এটাই আছে, কিন্তু ইয়াত চেঞ্চাছ হাউচ কেইটা? 4টা। কাৰণ ইয়াত ফাৰ্ষ্ট ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰত 3টা বেলেগ বেলেগ পৃথক পৰিয়াল পৃথক দুৱাৰেৰে অহা যোৱা কৰে, আৰু যিটো ভাড়াঘৰ ছাইডত আছে দুজন ল'ৰা, সিহঁতে পৃথক দুৱাৰেৰে অহা যোৱা কৰে। গতিকে চেঞ্চাছ হাউচ ইয়াত 4টা আছে। আৰু ইয়াত আমি কেইটা পাকঘৰ দেখিবলৈ পাইছোঁ? ইয়াত আমি 4টা পাকঘৰ দেখিবলৈ পাইছোঁ। তো সম্ভৱতঃ ইয়াত হাউচহোল্ড কিমানটা হ'ব? 4টা হ'ব, কাৰণ 4টা পৰিয়ালে 4টা পৃথক পৃথক পাকঘৰ ব্যৱহাৰ কৰি আছে। গতিকে যদিও বিল্ডিং এটা, কিন্তু ইয়াত হাউচহোল্ড কিমানটা হ'ব? 4টা হ'ব। লগতে চেঞ্চাছ হাউচতো 4টা হ'ব, কাৰণ 4খন পৃথক পৃথক মুখ্য দুৱাৰেৰে তেওঁলোকে অহা যোৱা নিশ্চয় কৰি আছে। এতিয়া এই ছবিখন মন কৰক। আপোনালোকে ফিল্ডত গ'লে এনেকুৱা ঘৰ নিশ্চয় দেখিবলৈ পাব। এতিয়া পৰিয়ালৰ সদস্যসকলক নুসুধাকৈয়ে বাহিৰৰ পৰা চাইয়ে ঘৰটো আপোনালোকে ক'ব পাৰিবনে ইয়াত হাউচহোল্ড কিমানটা আছে? বা এইটো সম্ভৱ হ'ব জানো? গতিকে আপোনালোকে কমেণ্ট বক্সত ইয়াৰ উত্তৰটো জনাবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। বহুত বহুত ধন্যবাদ।